তোমালোকৰ সুবিধাৰ কাৰণে মই আৰু এটা ভিডিঅ' বনাই আছোঁ এতিয়া। তোমালোকে ভিডিঅ'টো চাই থাকিবা কেনেকৈ তোমালোকে ৰেজিষ্ট্ৰেশ্যন কৰিবা। তোমালোকে কৰ্নাৰত লক্ষ্য কৰিছা যে 3টা দাগ চিন আছে। তোমালোকে ইয়াত ক্লিক কৰি দিবা। ক্লিক কৰাৰ পিছত এনেকুৱা এটা অপশ্যন আহিব আৰু চিং ইন যিটো আছে তোমালোকে তাত ক্লিক কৰিবা। ক্লিক কৰাৰ পিছত ইয়াত ইণ্টাৰ মোবাইল নাম্বাৰ আছে আৰু ইমেইল এড্ৰেছ আছে। তোমালোকে ইয়াত কিন্তু মোবাইল নাম্বাৰ দি দিবা। এতিয়া মোৰ মোবাইল নাম্বাৰ মই দি আছোঁ, তোমালোকে চাই থাকা। আৰু এনেকৈ দিয়াৰ পিছত এটা আমি ক্লিক কৰি দিম। ক্লিক কৰাৰ পিছত এতিয়া আমাৰ OTP আহিব। OTPৰ কাৰণে আমাৰ অলপ বাট চাব লাগিব। এতিয়া OTP আহি গৈছে আৰু মই ইয়াত OTP বহাই দিম। এইটো মই ইয়াত বহুৱাই দিম 90009। এতিয়া ইয়াত ক্লিক কৰিম। বহাই দিয়াৰ পিছত ধুনীয়াকৈ এনেকুৱা এটা পেজ খোল খাব আৰু তোমালোকে ইয়াত নাম দিবা, ইয়াত ডেট অফ বাৰ্থ দিবা আৰু ইয়াত জেণ্ডাৰ দিবা আৰু ইয়াত চিলেকশ্যন ষ্টেট দিবা। ষ্টেট হ'ব আছাম আৰু চিলেক্টেড ডিষ্ট্ৰিক্ট। ইয়াত যদি লামডিং অপশ্যন নাহে তেনেহ'লে তোমালোকে ইয়াত সোজাই দিবা আৰু উৰবান যিটো আছে তাত ক্লিক কৰাৰ পিছত এনেকৈ সোজাই আহিব। তাৰপিছত দবগা আহিব। তোমালোকে যেই অঞ্চলৰ মানুহ সেই অঞ্চলৰ এই অপশ্যনটো বহাই দিবা আৰু তলত তোমালোকে যিটো পিনক'ড আছে এইটো বহাই দিবা 782446। এইটো বহাই দিয়াৰ পিছত তোমালোকে আকৌ চেক কৰিবা যে ক'তোবা ভুল হৈছে নেকি। এনেকৈ তোমালোকে চেক কৰি তাৰপিছত তোমালোকে ছাবমিট মাৰি দিবা। মই ছাবমিট মাৰি দিলোঁ। মাৰাৰ পিছত এনেকৈ এটা পেজ খোল খাব। এনেকৈ তোমালোকে ধুনীয়াকৈ কৰিব পাৰা আৰু তোমালোকে এটা স্ক্ৰীনশ্বট ল'বা ইয়াৰ পৰা আৰু যিটো চাৰ্টিফিকেট আছে চাৰ্টিফিকেটৰ পৰা তোমালোকে এটা স্ক্ৰীনশ্বট ল'বা। এই চাৰ্টিফিকেটৰ পৰা এটা স্ক্ৰীনশ্বট ল'বা। তোমালোকৰ কাম ইমানখিনি হৈ যাব।